যদি এই ৰেচিপিটো চাব বিচাৰে আপোনালোকে একেবাৰে শেষলৈ চাবলৈ নাপাহৰিব। এই ৰেচিপিটোৰ কাৰণে আমাক লাগিব ভেন্দি, বেচন, নিমখ, অলপ হালধি, ৰেড চিলি পাউডাৰ আৰু মেগী মছলা পেকেটটো। এতিয়া মই আপোনালোকক ভেন্দি এটা কাটি দেখাম। মই যেনেকৈ কাটিছোঁ আপোনালোকে তেনেকৈ কাটি ল'ব আৰু মুঠকৈ অলপ পাতল কৰিবও পাৰে আপোনালোকে। এই ৰেচিপিটো যিমান পাতলকৈ কাটিব সিমানেই কুৰকুৰীয়া হয় আৰু গুটিবোৰ অঁতাই ল'ব। গুটিবোৰ কেনেকৈ অঁতাব লাগে মই আপোনালোকক দেখাই দিম। মোৰ ভেন্দিখিনি কটা হৈ গ'ল। এতিয়া মই গুটিখিনি কেনেকৈ উলিয়াই আপোনালোকক দেখাই আছোঁ। ভেন্দিখিনি ল'ব, এনেকৈ অলপ পাতল পাতলকৈ মোহাৰি দিব। এয়া দেখিছেনে ভেন্দি গুটিবোৰ সৰি গৈছে। এনেকৈ আপোনালোকে গোটেই গুটিখিনি পেলাই ল'ব। এটা দুটা থাকিলেও একো নাই, এনেকৈ কৰি ল'ব আপোনালোকে। এয়া মোৰ ভেন্দি গুটিখিনি অঁতৰা হৈ গ'ল। ইমানখিনি মই পাৰিলোঁ অঁতাবলৈ। এটা দুটা থাকি গ'ল বাৰু, একো কথা নাই। এতিয়া মই ইয়াত বেচন মিহলাই দিছোঁ, অলপ নিমখ আন্দাজমতে দি দিছোঁ, অলপ হালধি দি দিছোঁ, অলপ জলকীয়া পাউডাৰ মিছল কৰি দিছোঁ, অলপ মেগী মছলা ইয়াত মই দি দিছোঁ। এতিয়া মই এখন কেৰাহীত অলপ ৰিফাইন তেল দি পানে এতিয়া মই এইখিনি অলপ অলপকৈ এনেকৈ দি গৈছোঁ। এইখিনি একেবাৰে কম জুইত ভাজি ল'ব। এয়া মোৰ টেষ্টি ভেন্দি ৰেচিপি ৰেডি হৈ গ'ল। ওপৰত মই পৰিৱেশন কৰিছোঁ অলপ কলা নিমখ দি। যদি ৰেচিপিটো চাই ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু যদি মোৰ ভিডিঅ'টোত নতুন হয় ছাবস্ক্ৰাইব কৰি দিব।